সব ফ্ৰেণ্ডসকল আপোনালোকে হয়তো এইকেইদিন ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম, ইউটিউবত যিকোনোতে আপোনালোকে হয়তো নিশ্চয় শুনি পাই আছে যে বিনোদ আৰু বিনোদ হয় কোন, সেইটো আপোনালোকে হয়তো কিছুমান জানে বা কিছুমান নাজানে। সব ফ্ৰেণ্ড, আজি এই ভিডিঅ'ত মই আপোনালোকক জনাম যে বিনোদ হয় কোন আৰু কেনেকুৱা ফেমাছ হৈ গ'ল এই বিনোদ নামটো। সব ফ্ৰেণ্ডছ, আপোনালোকক মই বিনোদ কোন হয় আপোনালোকক কোৱাৰ আগত মই এটা ভিডিঅ' ক্লিপ দেখুৱাম। আপোনালোকে সেই ক্লিপটো চাই লওক। एक वीडियो देख के विनोद थरू बोले विनोद, बस विनोद। 7 लोग इस कमेंट की विनोदता से इम्प्रेस हो गए। ये हर जगह ऐसे ही फीडबैक देते हैं। Amazon प्रोडक्ट कैसा लगा? विनोद। इस मूवी में बेस्ट कौन लगा? विनोद। वो सेट का चाय वाला, मेरे जितना कभी किसी ने प्यार किया है? विनोद। सो फ्रेंड, ভিডিঅ' ক্লিপটো চাই পিনে আপোনালোকে হয়তো নিশ্চয় গম পালে যে বিনোদ হয় কোন। সো ফ্ৰেণ্ড, মই আপোনালোকক কৈ দিওঁ যে বিনোদ এনেকুৱা ধৰি লওক ইউটিউবাৰ নহয় বা এনেকুৱা একো নহয়। যিহেতু আপোনালোকে আপোনালোকে ইউটিউব যেতিয়াবা চাই আৰু কিছুমান ভিডিঅ' আপোনাক ভাল লাগে, তেতিয়াহ'লে আপোনালোকে কি কৰে, সেইটো কমেণ্ট কৰে। তো বিনোদ নাম বোলা মানুহজন কমেণ্ট কৰা তাৰ অকণমান ছিষ্টেমটো বেলেগ। সি কি কৰে, যিকোনো ভিডিঅ'ত কমেণ্ট কৰে যেতিয়া সি নিজৰ নামটো বিনোদ বুলি অকল বিনোদ বুলিয়ে লিখি থৈ দিয়ে। যিকোনো ভিডিঅ' চাই যেতিয়া সি কি কৰে, কমেণ্ট ছেকশ্যনত গৈ পিনে কমেণ্টটো তাৰ নামটো বিনোদ বুলি লিখি থৈ দিয়ে। তেনেকুৱা সি মানে ভাইৰেল হৈ গ'ল। মানে কেনেকুৱা ভাইৰেল হৈ গ'ল, আপোনালোকে যিটো ক্লিপ এতিয়া চালে আপোনালোকে তাত এনেকুৱা চেলি পইণ্টছ বুলি যিটো ইউটিউবাৰ আছিলে, সেই ইউটিউবাৰটো কি হয়, এনেকুৱা ৰ'ষ্ট ভিডিঅ' বনায় আৰু এনেকুৱা ৰ'ষ্ট ভিডিঅ' বনায়। তো তাৰ কমেণ্ট বক্সত সি কি কমেণ্ট চেক কৰোঁতে তেনেকুৱা কমেণ্ট পোৱাৰ কাৰণে সি কি কৰিলে, এনেকুৱা কমেণ্ট ছেকশ্যনত লৈ পিনে এটা ভিডিঅ' বনালে, য'ত সি বিনোদ নামটো ইউজ কৰিলে। তেতিয়াৰ পৰা সেই ভিডিঅ'টো যিবিলাক চোৱাৰ পৰা কি হ'ল, এই বিনোদ নামটো পূৰা ইউটিউব ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গ'ল। চ' ফ্ৰেণ্ডছ, আপোনালোকে হয়তো নিশ্চয় গম পায় যে ইউটিউবে নহয়, ছ'চিয়েল মিডিয়াত এনেকুৱা এটা প্লেটফৰ্ম হয় যিহেতু যিকোনো মানুহক ৰাতিয়ে গোটেই ৰাতিটোত ভাইৰেল কৰি দিব পাৰে। চ' ফ্ৰেণ্ডছ, আপোনালোকে হয়তো এই ভিডিঅ'টোত চাই পিনে নিশ্চয় গম পালে যে বিনোদ কোন হয়। আৰু আপোনালোকেও যদি এনেকুৱা ভাইৰেল হ'ব খোজে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, যিকোনো ভিডিঅ' চাব আৰু ভিডিঅ' চোৱাৰ পাছত কি কৰিব, আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ পিনে আপোনালোকে তাত লিখি দিব আপোনাৰ নামটো। তেনেকুৱা আপোনালোকে ডাঙৰ কমেণ্ট ছেকশ্যনত গৈ পিনে আপোনালোকে নামটো লিখিব আৰু আপোনালোকেও ভাইৰেল হৈ যাব। চ' ফ্ৰেণ্ড, ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব নাপাহৰিব। আৰু যদি আপোনালোকে এই চেনেলটো নতুনকৈ আহিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ফ্ৰেণ্ড, আগবাঢ়ো নেক্সট ভিডিঅ'লৈ। ধন্যবাদ।